কানন চানি বাজিৰে ৰাজ্যজুৰি দৌলোৎসৱৰ ব্যাপক আয়োজন আজিৰে পৰা প্ৰান্তে প্ৰান্তে ৰঙৰ উৎসৱ আবিৰৰ ৰঙেৰে উপচি পৰিছে সকলোৰে মন প্ৰাণ চৌদিশে গুঞ্জৰিত হলিগীতৰ ধ্বনি বিশ্ব বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ আজি ৰঙৰ উৎসৱ ফাকুৱা দেশজুৰি উদযাপন কৰা হৈছে এই ৰঙৰ উৎসৱ এই উৎসৱক লৈ বছৰজুৰি অপেক্ষা কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে শ্ৰীকৃষ্ণৰ দৌল যাত্ৰাক দেশৰ প্ৰান্তে প্ৰান্তে নিজ নিজ সংস্কৃতিৰে পালন কৰা হৈছে অসমতো উলহ মালহেৰে পালন কৰা হৈছে ফাকুৱা অসমতো ঠাই বিশেষে সত্ৰীয়া সংস্কৃতিৰে উদযাপন কৰা হৈছে এই উৎসৱ ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সকলো চঞ্চল ফাগুনৰ আচলত ধৰি আনন্দ উদযাপন কৰাৰ সময় এয়া ফাকুৱা চৌদিশে উৎসাহপূৰ্ণ আয়োজনেৰে উদযাপন কৰা হৈছে এই উৎসৱ ইতিমধ্যে বৰপেটা হাউলি নলবাৰী মাজুলীৰ সত্ৰসমূহকে ধৰি ভিন্ন প্ৰান্তত চলিছে ব্যাপক আয়োজন উদুলি মুদুলি হৈ পৰিছে চৌদিশ মুঠৰ ওপৰত শ্ৰীকৃষ্ণৰ বন্দনা আৰু হলিগীতৰ মূৰ্ছনাৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ ইয়াৰ সমান্তৰালকৈ বিহপুৰীয়াৰ কেন্দুগুৰিটো কণমানিৰ পৰা আৰম্ভ কৰি বুঢ়া মেথা সকলোৱে উদযাপন কৰিছে এই উৎসৱ কিয়নো এয়া আছে ৰঙৰ উৎসৱ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সকলো গাঁওবাসী নিউজ ডেস্ক ৰিপৰ্ট PB সংবাদ